নলবাৰী জিলাৰ মুকালমৰ বদনী আখিয়া নাজমা বেগমৰ সফলতা। কঁঠাল গছৰ পাতত ছবি অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত মেধাৱী ছাত্ৰীগৰাকীৰ। আলহাজ হাফিজ আব্দুৰ ৰছিদ আৰু বেনু বেগমৰ কন্যা নুৰ নাজমা বেগমে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ 2024ত নিজৰ নাম অন্তৰ্ভুক্ত কৰি নলবাৰী জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰী নুৰ নাজমা বেগমে কঁঠাল গছৰ পাতত ভাৰতবৰ্ষৰ 28খন ৰাজ্যৰ মানচিত্ৰ অংকন কৰি এই অভিলেখ কৰিছে। মাত্ৰ 23 মিনিট 30 ছেকেণ্ডত দেশৰ 28খন ৰাজ্যৰ মানচিত্ৰ অংকন কৰি ইতিহাস ৰচিবলৈ সক্ষম হৈছে মুকালমৰ নুৰ নাজমা বেগমে। ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ উদ্ভিদ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শাখাৰ ছাত্ৰীগৰাকীয়ে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাত উৎফুল্লিত হৈ পৰিছে পৰিয়াল, আত্মীয় স্বজন তথা শুভাকাংক্ষীসকল। লকডাউনৰ সময়ছোৱাত কঁঠাল গছৰ পাতত ছবি অংকন কৰিবলৈ আৰম্ভ কৰা নুৰ নাজমা বেগমে প্ৰথম অৱস্থাত 28খন ৰাজ্যৰ মানচিত্ৰ অংকন কৰিবলৈ 5 ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল। যদিও ছাত্ৰীগৰাকীয়ে পিছলৈ সেই ছবি 23 মিনিট 30 ছেকেণ্ডত অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। চলিত বৰ্ষৰ 4 মাৰ্চত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষক ভিডিঅ' অৰ্পণ কৰিছিল। যোৱা 11 মাৰ্চত নুৰ নাজমা বেগমে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ স্বীকৃতি প্ৰদান কৰিছিল। যোৱা 2 এপ্ৰিলত নুৰ নাজমা বেগমে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰি প্ৰমাণপত্ৰ প্ৰদান কৰে। ছাত্ৰীগৰাকীৰ সাফল্যই অঞ্চলটোৰ লগতে জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। নমস্কাৰ, মোৰ নাম নুৰ নাজমা বেগম। মই মাষ্টাৰ ডিগ্ৰী কৰিছোঁ উদ্ভিদ বিজ্ঞান বিভাগত ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিত। মই লিফাৰ্টৰ কাৰণে ভাৰতবৰ্ষৰ 28খন ৰাজ্যৰ মানচিত্ৰ কঁঠালৰ পাতত অংকন কৰি ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছোঁ। মোৰ এই কামটোত সময় লাগিছিলে 23 মিনিট 30 ছেকেণ্ড। মই এই কামটো লকডাউনৰ পৰা আৰম্ভ কৰিছিলোঁ। প্ৰথম অৱস্থাত যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া মোৰ 5 ঘণ্টা সময় লাগিছিলে। লাহে লাহে চেষ্টা কৰাৰ পিছত মোৰ 23 মিনিট 30 ছেকেণ্ডত কামটো সক্ষম কৰিবলৈ সক্ষম হৈছোঁ। কামটো আৰম্ভ কৰিছিলোঁ 2021ৰ পৰাই। প্ৰথম অৱস্থাত মই ফেচবুকত দেখিছিলোঁ, তেনেকৈ কামটো আৰম্ভ কৰিছিলোঁ। কেনেকৈ গছৰ পাতো কিবা নতুনকৈ এটা ৰূপ দিব পাৰি সেইটোৱে মই চেষ্টা কৰিছিলোঁ। আৰু অৱশেষত মই কঁঠালৰ পাতত ভাৰতবৰ্ষৰ 28খন ৰাজ্যৰ মানচিত্ৰ অংকন কৰি ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছোঁ। মোৰ এই কামটোত মোৰ মা দেউতা, বন্ধু বান্ধৱ, শিক্ষক সকলোৱে সহায় কৰিছে যথেষ্টখিনি। সকলোৰে আশীৰ্বাদত আজি মই এইখিনি পৰ্যায় পাইছোঁ। বহুত বেছি ভাল লাগিছে মোৰ।